এইফালৰ পৰা চাই থাকিলে তিনিখন আমি এনেকৈ দেখিম ৱাল দেখিম সিফালৰ পৰা যদি চাওঁ মাত্ৰ এখনে ৱাল দেখিম এতিয়া প্ৰথম যিখন ৱাল আছে সেই ৱালখনত সেইটো চাইডে চোৱাতে ৰাজভঁৰালটো আছে কামখন লগাই শুনিছোঁ দেই দেখিছেনে এইটো ৰাজভঁৰাল আমি যদি শিৱদৌলটো যদি চাওঁ অসমীয়া জোখেৰে 7 মোন কলচীটোত যিটো আছে কোন হয় 7 মোন এমনত 40 কেজি 4.28 2 কুইণ্টেল 80 কেজি চোৱাচোন ৰাজভঁৰাল আৰু এইপিনে কাটি পেলাই মানুহে ভিতৰত আগতে সোমাই গৈছিল 2014 চনত আৰু এইপিনে ভিতৰৰ অংশবিলাক দেখাবৰ কাৰণে এইখন পাছতহে মাৰি দিলে এই তাৰ সাক্ষী হিচাপে ময়ো আছোঁ মই ভিতৰত সোমাবলৈ পাইছোঁ এখন ৰাজভঁৰাল আছিলে ৰাজভঁৰালৰ সেইটো খালী আছে আৰু মাজত ইটাৰে ভৰ্তি হৈ আছে আৰু বস্তুবিলাক আনি এইফালে থোৱা আছিলে ইয়াত দুটা ভাগত 3টা ভাগত ভৰ্তি কৰি লৈছিলে এনেকৈ এটা বস্তু ইয়াত থ'ব এটা ইয়াত থ'ব এটা ইয়াত থ'ব আৰু এইবিলাক মছলা মানে যিবিলাক মাটিমাহ গুড় মেথি বেল শিলিখা চুন্দি ৰিপেয়াৰিং কৰিবৰ কাৰণে ব্যৱস্থা কৰিছিল আৰু সেইবিলাক তাত লগাইছিল সেইকাৰণে ৱালখন চিনটো একেই দিছে নে ধৰিব পৰা